নমস্কাৰ, মই অপৰ্ণা গগৈ। মন্থনৰ প্ৰথমটো খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ লগত আছে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অসম ক্ষেত্ৰৰ বৌদ্ধিক প্ৰমুখ মাননীয় শ্ৰীযুত শংকৰ দাস ডাঙৰীয়া। তেওঁৰ পৰা আমি কিছু কথা জানিবলৈ ল'ম। দাদা নমস্কাৰ। মন্থনৰ প্ৰথমটো খণ্ডলৈ আপোনাক স্বাগতম জনাইছোঁ। দাদা, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এজন স্বয়ংসেৱক কেনেকৈ প্ৰস্তুত হয়, কি প্ৰক্ৰিয়াৰে এজন সাধাৰণ ব্যক্তি পৰিণত হয় ৰাষ্ট্ৰীয় স্বয়ংসেৱক পদে? এটি ডক্টৰজীৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ স্থাপনৰ বেছিক কাম আছে। ডক্টৰজী আছিল ডক্টৰ কেশৱলী মেহেৰগিৱাৰ, যি 1925 চনত সংঘ স্থাপন কৰিছে। তেওঁ জন্ম হৈছিল 1919 চনত, সংঘ আৰম্ভ কৰিছিল 1925 চনত, 37 বছৰ বয়সত। 1922 চনত তেওঁ কংগ্ৰেছৰ সেই স্তৰৰ কাৰ্যকৰ্তা আছিল, যেতিয়া তেওঁ প্ৰথম অসহযোগ আন্দোলনৰ পৰা জেলৰ পৰা ওলাই আহে। 1 বছৰ জেল খটাৰ পিছত তেতিয়া তেওঁক সম্বোধন জনাবৰ কাৰণে ৰাজা গোপালাচাৰী, পণ্ডিত মতিলাল নেহেৰু এইসকল উপস্থিত আছিল। অৰ্থাৎ সেই স্তৰৰ কংগ্ৰেছৰ কাৰ্যকৰ্তা থাকিও এখন সাধাৰণ মঞ্চ পায়ো ডক্টৰজীয়ে ভাবিলে যে ৰাষ্ট্ৰৰ বিকাশৰ কাৰণে এইটোৱে যথেষ্ট নহয়, সেইকাৰণে কিবা বেলেগ এটা কৰিব লাগিব, য'ৰ দ্বাৰা ৰাষ্ট্ৰৰ সৰ্বাংগীন বিকাশৰ ফালে আমি যাব পাৰোঁ। আৰু এইভাৱেই এইটো সংঘ আৰম্ভ কৰিছে। আৰু এই বেছিক কামটো হ'ল মানুহ নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দৈনন্দিন শাখা। শাখা মানে ব্ৰাঞ্চ এনেকুৱা অৰ্থ নহয়। শাখা হ'ল প্ৰত্যেক দিন 1 ঘণ্টা নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট কাৰ্যক্ৰম আৰু নিৰ্দিষ্ট স্থানত প্ৰতিদিন। আজি বৰষুণ, আজি নাযাওঁ, কাইলৈ ঠাণ্ডা, এনেকুৱা নহয়, প্ৰতিদিন। সেইটোক কয় শাখা। আৰম্ভণিতে আমাৰ গেৰুৱা পতাকা সংঘৰ যি ধ্বজ আছে, আমি গুৰু বুলি কওঁ, গেৰুৱা পতাকা লাগিব, তাত নিৰ্দিষ্ট কাৰ্যক্ৰম আছে। ব্যায়াম, আসন, সমতা মানে পেৰেড, বৌদ্ধিকৰ কাৰ্যক্ৰম আছে, গীত, সুভাষী, এনেকুৱা কাৰ্যক্ৰমবিলাক লৈ প্ৰতিদিন আহোঁতে তাৰ দ্বাৰাই সংস্কাৰ হয়। তেওঁলোকে ক'ব নোৱাৰে আমাৰ কিবা সংস্কাৰ হৈছে বুলি। এনে যদি চাই সংঘৰ মানুহ য'তে যায় কি কয়, ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়। হওঁতে 3টা শব্দ, কিন্তু ভাৰত মাতা বুলি কওঁতে আমি সকলো ইয়াৰ সন্তান, তাৰ সংস্কাৰ হয়। কিন্তু সৰু 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 কথাৰে সংস্কাৰ দিয়া কাম। আমাৰ কৈছে লক্ষ্য মানে কি, দুটা গেৰুৱা লগাই থিয় হ'ব লাগে দৃষ্টি সন্মুখত, মুঠি বন্ধ সন্মুখত চাব লাগে, লৰচৰ নাই। হওঁতে সৰু কাম, কিন্তু তাৰ বৈজ্ঞানিকতা ইমান আছে। ঠিক যদি লক্ষ্য কৰিব পাৰে এজনে, আৰু তেওঁ আমি যে কওঁ লোভ, মোহ, কাম, ক্ৰোধ, ইয়াৰ পৰা তাক জয় কৰিব পাৰে, সাধাৰণ লক্ষ্য। সেইকাৰণে এই বেছিক কামটো শাখা। আৰু শাখাত আহোঁতে একোজন স্বয়ংসেৱক। শাখাত আহিলে আমি স্বয়ংসেৱক বুলি কওঁ। আৰু সংস্কাৰ লৈ যেতিয়া দায়িত্ব লয় তেতিয়া কাৰ্যকৰ্তা হয়। আৰু যেতিয়া সম্পূৰ্ণ সময় দিয়ে তেতিয়া পূৰ্ণকালীন বা প্ৰচাৰক এনেকুৱা বুলি কোৱা হয়। গতিকে স্বয়ংসেৱক নিৰ্মাণ কৰাৰ একমাত্ৰ পদ্ধতি হ'ল শাখা। আৰু সেইকাৰণে আমি শাখাক কওঁ পাৱাৰ হাউচ। পাৱাৰ হ'ব তাৰ পৰা উৎপন্ন হ'ব, কোনোবাই লাইট জ্বলাব, কোনোবাই ফেন চলাব, কোনোবাই AC চলাব। আৰু বিভিন্ন ক্ষেত্ৰত গৈ তাৰ পৰা সংস্কাৰিত হৈ সংস্কাৰ কিহৰ দিওঁ আমি? সংস্কাৰ মানে প্ৰথম ব্যক্তি নিৰ্মাণৰ দ্বাৰা সমাজ নিৰ্মাণ, সমাজ নিৰ্মাণৰ দ্বাৰা ৰাষ্ট্ৰৰ সৰ্বাংগীন বিকাশ, তাৰে সংস্কাৰ দিওঁ। এই দৃষ্টিৰে সংঘৰ শাখাৰ যোগে স্বয়ংসেৱক কাৰ্যকৰ্তা তৈয়াৰ। আৰু দাদা, সাম্প্ৰতিক কৰোণা আৰু বানজনিত কাৰণত স্বয়ংসেৱকে ভূমিকা কেনেদৰে লৈছে? স্বয়ংসেৱকতো প্ৰত্যক্ষ ভূমিকা আছিল। এই সম্পৰ্কে মাজতে আমাৰ পৰম পূজনীয় সৰসংঘ চালক মাননীয় মোহনজীৰ সকলোবিলাক স্বয়ংসেৱকৰ প্ৰতি আহ্বান হৈছিল। আমাৰ উত্তৰ অসম প্ৰান্ত মানে ব্ৰহ্মপুত্ৰ ভেলী, নাগালেণ্ড আৰু মেঘালয়, এইটো বুলি আমি উত্তৰ অসম প্ৰান্ত বুলি কওঁ। যেনেকৈ ক্ষেত্ৰ মানে পূৰা 7 ভৰি। আমি 5খন বেলেগ বেলেগ প্ৰান্ত ষ্টেটত ভগাইছোঁ, তাৰে উত্তৰ অসম এখন প্ৰান্ত। তো উত্তৰ অসমত আমি বিভিন্ন ধৰণে য'ত যেনেকুৱা সম্ভৱ এই কৰোণাৰ সময়ত আমি কাৰ্যক্ৰম কৰিছোঁ। যেনে
5,000 কাৰ্যকৰ্তাই এই কৰোণাৰ সময়ত আমাৰ কাম কৰিছে আৰু 3,182খন গাঁও কাম কৰিছে। 99,775 পৰিয়ালত আমি ভোজন সামগ্ৰী বিতৰণ কৰিছোঁ। মাস্ক বিতৰণ কৰিছোঁ 1,07,728 এতিয়ালৈ, এতিয়াও বিতৰণ হৈ আছে। এতিয়া প্ৰত্যেক জিলাত আকৌ 30খন জিলাত আমাৰ 1,000 এতিয়া দিয়া হ'ব। 1,000 স্থানত আমি চেনিটাইজ কৰিছোঁ আমাৰ স্বয়ংসেৱকৰ দ্বাৰা আৰু পশু খাদ্য দিছোঁ আমি 1,68,000 কেজি আৰু বিশেষকৈ বানপীড়িত অঞ্চলত এইটো বিশেষকৈ দিয়া হৈছে। 800 আমি ৰক্তদান 800 ইউনিট ৰক্তদান কৰিছোঁ। এইটো প্ৰত্যক্ষ সংঘৰ শাখাৰ স্বয়ংসেৱকৰ দ্বাৰা। ইয়াৰ উপৰি আগতে সংঘৰ লগতে আছিল, এতিয়া বিবিধ ক্ষেত্ৰ হৈছে। সেৱা ভাৰতী অলপ বেলেগ ধৰণৰ কাম কৰিছে। তেওঁলোকে প্ৰথম কৰিছে সজাগতা সভা, সংঘৰে কাৰ্যকৰ্তা আছে তাত। 897খন গাঁৱত তেওঁলোকে সজাগতা সভা কৰিছে আৰু তাত অংশগ্ৰহণ কৰিছে 85,945জন লোকে। ৰোগ প্ৰতিৰোধক এই যে আয়ুষ কাৰা এনেকুৱা 2,000 পৰিয়ালত আমাৰ সেৱা ভাৰতীৰ পৰা বিতৰণ কৰা হৈছে। বহুতে যোগ শিকোৱা হৈছে, বাৰ যোগৰ কথা কোৱা হৈছে। বিভিন্ন ঠাইত থকা আমাৰ ছাত্ৰবিলাক যেতিয়া ইয়ালৈ আহিছে, মাজতে ট্ৰেইন ষ্টেচনত চাহ জলপান খুওৱা ইত্যাদি কামবিলাক প্ৰায় যি ষ্টেটৰ মাজেৰে আহিছে সেই ষ্টেটৰ স্বয়ংসেৱকে কৰিছে। দিল্লীত থকা তাত আমাৰ যি পূৰ্বাঞ্চলৰ ল'ৰা ছোৱালীবিলাক আছিল, তেওঁলোকৰ পৰা ফোন আহি আমি দিল্লীত যোগাযোগ কৰাই কামটো আমাৰ স্বয়ংসেৱকবিলাকে লাগি তেওঁলোকক ঘৰত গৈ পেলাই ৰেচন যাতে পায় তেওঁলোকে তাৰ ব্যৱস্থা কৰি দিলে। কিন্তু তাত কোনোবা বেলেগ NGO হেনেও তেওঁলোকে কিবা দাবী কৰি আছে, পিছত যি নহওক পাৰি তাত আমাৰ স্বয়ংসেৱকসকলে কাম কৰিছে। চিকিৎসা সেৱা আমাৰতো এটা NMO বুলি আছেই, সংঘৰ এটা বিবিধ ক্ষেত্ৰ, তেওঁলোকৰ যে বিভিন্ন ঠাইত চলি আছে। তো এইধৰণে আৰু কিছুমান আছে ইয়াত, যেনে শিৱসাগৰ জিলাত যেতিয়া আৰক্ষীয়ে পহৰা দি আছে, তেওঁলোকৰ ফালে চোৱা মানুহ কোনো নাই। প্ৰথম সংঘৰ স্বয়ংসেৱকৰ ঘৰৰ পৰা ৰুটিৰ পেকেট দি তেওঁলোকক জলপান খোৱা ব্যৱস্থা কৰা হয় আৰু তাকে দেখি পিছত বিভিন্ন NGO আহি এনেকুৱা ধুবুৰীত হৈছে, এনেকুৱা মঙলদৈত হৈছে। আমাৰ স্বয়ংসেৱকবিলাকে তেওঁলোকক যাক আমি কৰোণা যোদ্ধা বুলি কৈছোঁ, তেওঁলোকক পাইবাৰ কাম এনেকুৱা বিভিন্ন ঠাইত সংঘৰ স্বয়ংসেৱকে নিজাববীয়াকৈ কৰিছে, যিবিলাক ওপৰ তথ্য মই তেতিয়া নাই। এতিয়া আমাৰ গাঁৱত আমাৰ ঘৰৰ গোটেইবিলাক স্বয়ংসেৱক, গোটেই চবৰে ঘৰত স্বয়ংসেৱক, তেওঁলোকে নিজাববীয়াকৈ বহুত কৰিছে। সেইবিলাক ইয়াৰ তালিকাত অহা নাই। তেনেদৰে সামূহিকভাৱে মোটামুটি এইখিনি আমি সংঘৰ ফালৰ পৰা কৰিছোঁ। ভাৰতক এখন হিন্দু ৰাষ্ট্ৰ গঠন কৰাটো সম্ভৱনে আৰু এই ক্ষেত্ৰত সংঘই কি ভূমিকা ল'ব? ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ নতুনকৈ গঠন কৰিব নালাগে। এখন হিন্দু ৰাষ্ট্ৰ হয়ে, হিন্দুৰ নামটো আহিবৰ পৰা RSSও হিন্দু নাম দিয়া নাই, বিষ্ণু কথা দিয়া নাই, আমাৰ কোনো সংগঠনে হিন্দু নামটো দিয়া নাই। সেইকাৰণে সাভাৰকাৰৰ এটা ধুনীয়া উক্তি আছে, তুমি যদি খ্ৰীষ্টিয়ান, তুমি যদি মুছলমান, সেইকাৰণে মই হিন্দু, নহ'লে মই মানৱতাবাদী। তাতে এই মানৱতাবাদৰ নাম হ'ল হিন্দু। কোনোবাই আমাক হিন্দুৰ নাম দিছে, হিন্দুসকল ইয়াত থাকে, এইকাৰণে এখন হিন্দু ৰাষ্ট্ৰ। ৰাজনৈতিক বা কাৰোবাৰ ষড়যন্ত্ৰৰ কাৰণে বা আন্তৰ্জাতিক ষড়যন্ত্ৰৰ কাৰণে আমি হিন্দু শব্দটো পাহৰিছোঁ। হিন্দু শব্দ নকৈ ভাৰতীয়সকলে আমাৰ মুঠে আপত্তি নাই, কিন্তু হিন্দু শব্দটো বহুত ব্যাপক। হিন্দু শব্দটো সংস্কৃতিৰ লগত আধাৰিত। আজি যেনেকৈ বিশ্বই হিন্দু সংস্কৃতি স্বীকাৰ কৰিবলৈ বাধ্য হৈছে কৰোণা মহামাৰীৰ কাৰণে। কেন্দ্ৰীয় বাহিৰত থৈ আহিব লাগে, আমি মনা চাফা গতিকে আমি জোতাটোৰ ভিতৰত দিলে কি হ'ব, নামঘৰলৈ গ'লে জোতাটো বাহিৰত থ'ব লাগে। আজিকালি দেখিছোঁ জোতা পিন্ধি যোৱা আমাৰ হেনো কোনোবা MPও নামঘৰত জোতা পিন্ধি যায়। চাইণ্টিফিক কিন্তু বাহিৰত খুলি যোৱাটো চাইণ্টিফিক পিন্ধি যোৱাটো আজি এই যিটো ব্যৱস্থা আচলতে একদম চাইণ্টিফিক ব্যৱস্থা আছিল, সেই ব্যৱস্থাটোৰ নাম কোনোবাই হিন্দু দিছে। সেইকাৰণে সংস্কৃতিৰ নাম হিন্দু।
এই ভূখণ্ডত বাস কৰা মানুহবিলাকে যি সংস্কৃতিৰ আধাৰত আমাৰ এই সমাজখন গঢ়িছে, দেশখন গঢ়িছে, এই ব্যৱস্থাটোৰ নাম হিন্দু। গতিকে আজি যেতিয়া ৰাষ্ট্ৰৰ কল্পনা আহিছে, গোটেইখন হিন্দু ৰাষ্ট্ৰ, সেইকাৰণে নতুনকৈ আকৌ নিৰ্মাণ কৰাৰ কথা নাই। সংঘই হিন্দু ৰাষ্ট্ৰৰ সৰ্বাংগীন বিকাশ, সংঘই সেইকাৰণে হিন্দু ৰাষ্ট্ৰ কৰিব লাগে, সংবিধানত আহিব লাগে। যদি আহিব লাগে কেতিয়াবা কোনোবাই আনিব, আমাৰ আপত্তি একো নাই। এইখন হিন্দু ৰাষ্ট্ৰ হয়েই আৰু হিন্দু ৰাষ্ট্ৰ হৈয়ে থাকে। দাদা, সংঘই প্ৰচাৰত কিয় বিশ্বাস নকৰে? সংঘই প্ৰচাৰত বিশ্বাস নকৰে কথাটো ঠিক এনেকুৱা নহয়। সংঘৰ এটা প্ৰচাৰ বিভাগ আছে, 93 আৰম্ভ হৈছে, 1993। অযোধ্যা আন্দোলন যেতিয়া হৈছিল তেতিয়া মানে সেই আন্দোলন সম্পৰ্কে বিশেষকৈ BBC-য়ে খুব ভুল বাতৰি আৰু বিশেষকৈ এণ্টি নেশ্যনেল বা এণ্টি হিন্দু বা এণ্টি RSS এইকেইখন যিখন ভাৰতৰ নেশ্যনেল পেপাৰ আছে, তেওঁলোকে খুব উল্টা পুল্টা প্ৰচাৰ কৰিছে। সেইকাৰণে লক্ষ্ণৌতে এটা কেন্দ্ৰ কৰি পেলাই 7দিনীয়া বুলেটিন আৰম্ভ কৰে। এতিয়া সেই দশকতেই যেতিয়া একেবাৰে ডিজিটেল নহয়, আমাৰ ইনফৰমেশ্যন টেকনলজিৰ যুগ আহিলে, এতিয়াতো ডিজিটেল যুগ। আৰু সংঘ হ'ল মডাৰ্ণ অনুষ্ঠান, সংঘ আউটডেটেড নহয়, কিছুমান পুৰণা নিয়ম নীতি যি আছিল তাৰ আধাৰতে চলিব। গতিকে এইটো যিটো সামাজিক সংগঠন, সমাজৰ ব্যৱহাৰিক দিশৰ পৰিৱৰ্তনৰ লগে লগে সংঘই পৰিৱৰ্তন কৰিব লাগে। আৰু সেইকাৰণে যেতিয়া সামাজিক সংগঠন আৰু আজি যেনেকুৱা পেপাৰখন নপঢ়িলে আধৰুৱা লাগে, গোটেই দিন নিউজটো নুশুনিলে কিন্তু যেন আধৰুৱা হৈ যায়। অৰ্থাৎ এই প্ৰচাৰ মাধ্যম আমাৰ প্ৰত্যেক ব্যক্তিৰ এক জীৱনৰ অংগ হৈ পৰিছে। আৰু আমাৰ যিহেতু সংঘ হৈ গ'ল সামাজিক অনুষ্ঠান, গতিকে সমাজৰ প্ৰত্যেক ব্যক্তিৰ যেতিয়া প্ৰচাৰ মাধ্যম অংগস্বৰূপ দৈনন্দিন জীৱনৰ, সংঘইতো ইয়াক ওলাই কৰিব নোৱাৰে। আৰু সেইকাৰণে 93 প্ৰচাৰ বিভাগ এটা খুলিছে। সংঘই কি প্ৰচাৰ কৰে? সংঘই সংঘৰ যি মতাদৰ্শ, সংঘৰ ৰাষ্ট্ৰৰ কাৰণে কৰা যি কাম তাৰ প্ৰচাৰ কৰে। যেনে আপোনালোক আজি আহিছে, আজি মই কৈ আছোঁ সংঘৰ বিষয়ে সুধিছোঁ, সংঘৰ বিষয়ে কৈছোঁ, আমি বিষয়ে আপোনালোকে কওক বুলি মিডিয়াত সংঘ নাযায়। যেনে মিডিয়া যেতিয়া আহে সংঘৰ্ষলৈ সকলো কথা কয়। আৰু প্ৰচাৰৰ আৰু এটা আমাৰ লক্ষ্মণ ৰেখা থাকে, টিভিত মুখখন দেখিবৰ কাৰণে সকলোৱে ইচ্ছা কৰে, বাতৰিত নিজৰ ফটোখন নাহিলেও নামটো ছপাওক সকলোৱে বিচাৰে। এইটো যাতে ফেশ্বন হৈ নপৰে স্বয়ংসেৱকত, সেইকাৰণে কিছু ইয়াত আমাৰ লক্ষ্মণ ৰেখা কয়। সংঘৰ বিষয়ে কোনে ক'ব? সাধাৰণ স্বয়ংসেৱকে ক'ব নোৱাৰিব। সংঘৰ বিষয়ে প্ৰান্ত হ'লে সংঘচালক আছে, অন্য সংঘচালকে যদি কয় যে মই প্ৰচাৰ প্ৰমুখে ক'ব, প্ৰচাৰ প্ৰমুখে ক'ব। মই যেতিয়া প্ৰচাৰ প্ৰমুখ আছিল মোক দায়িত্ব দিয়া হৈছিল, কিবা ক'ব লাগিলে প্ৰচাৰ প্ৰমুখে ক'ব। ঠিক সেই ব্যৱস্থাৰ দ্বাৰা সংঘৰ বিষয়ে কোৱা হয়। সাধাৰণ স্বয়ংসেৱকৰ আমি এতিয়ালৈ পাৰ্মিশ্যন দিয়া নাই, কাৰণ এই প্ৰচাৰ আমাৰ এইটো এটা নিচা হৈ যাব আৰু আমি বেছিক কামটো বাদ দি প্ৰচাৰত ফালে যাব। সেইকাৰণে লক্ষ্মণ ৰেখা টানি সংঘই প্ৰচাৰত যায়, প্ৰচাৰত নাযায় এনেকুৱা নহয়। সংঘৰ বিষয়ে যোনে আহে যিমান জানে, জানিব খোজে জানিব পাৰে, সংঘৰ কোনো কথা নাই। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ সাম্প্ৰদায়িক নীতি, অহা বিধানসভা নিৰ্বাচনত বিজেপিৰ কাম কাজত RSSৰ হস্তক্ষেপ কৰিবনে? সাম্প্ৰদায়িক শব্দটো আজিলৈ কোনো বিশেষ তাৰ ডেফিনিশ্যন কোনেও উলিয়াব পৰা নাই। সাম্প্ৰদায়িক কোনো, মই কলিতা মানুহ, এতিয়া আমাৰ কলিতাৰ সংগঠন এটা খুলিছে, মোলৈ খুব বনাই থাকে। মই কলিতা হ'লে সাম্প্ৰদায়িক সংগঠন। আমাৰ হৈছে কি, ৰাজনীতিটো এনেকুৱা, কলিতা সন্মিলন পাতিলে নামাতিলেও আহিব, কোচ সন্মিলন পাতিলে নামাতেও আহিব, ব্ৰাহ্মণৰ সন্মিলন পাতিলে নামাতেও আহিব, কিন্তু কোচ কলিতা ব্ৰাহ্মণ নিজৰ হিন্দুৰ সন্মিলন পাতো মাতিলেও নাহে। সাম্প্ৰদায়িক কোন? সেইকাৰণে সাম্প্ৰদায়িক অৰ্থটো আজি যিধৰণে ব্যৱহাৰ কৰা হৈছে, হিন্দু বুলি ক'লে সাম্প্ৰদায়িক, এইটো আমি ঘূৰি ঘূৰি দিম। হিন্দু সাম্প্ৰদায়িক হ'বই নোৱাৰে, হিন্দু কট্টৰপন্থী হ'বই নোৱাৰে। হিন্দুৰ হিন্দুৰ যিটো মৌলিক ব্যৱস্থা, এইটো ইমান ব্যাপক, গোটেই বিশ্ব ব্ৰহ্মাণ্ড সামৰি লয়। এইটোতে কৈছে শংকৰদেৱে যত জীৱ জন্ম কীট পতংগম
অগণগ জগতের কায়া, এইটো হিন্দুত্ব। পুৰুষকাল ব্ৰজবৰ আত্মাৰাম, এইটো হিন্দুত্ব। সেইকাৰণে হিন্দু সাম্প্ৰদায়িক হ'বই নোৱাৰে। যিসকলে হিন্দু সাম্প্ৰদায়িক বুলি কয়, সেইটো তেওঁলোকৰ তাত হয় ৰাজনীতি থাকে, নহয় কিবা স্বাৰ্থ থাকে। আৰু এই ন্যস্ত স্বাৰ্থ থকা ৰাজনীতিকেই হওক বা কোনোবা বুদ্ধিজীৱীয়েই হওক, তেওঁলোকে RSSক সাম্প্ৰদায়িক বুলি কয়। তো সেইকাৰণে RSS সাম্প্ৰদায়িক হ'বই নোৱাৰে। RSSত কোনো চিক্ৰেট কথা নাথাকে। আৰু RSS সকলোৰে কাৰণে, হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, কোচ, তেওঁ, ব্ৰাহ্মণ, পুঁজিৰ সকলোৰে কাৰণে। সেইকাৰণে হিন্দু বুলি কওঁতে সাম্প্ৰদায়িক নহয়। RSSে হিন্দু শব্দ কয় কাৰণে আজিৰ প্ৰেক্ষাপটত এইটো এটা ৰাজনৈতিক শব্দ হৈ গৈছে হিন্দুক গালি পাৰিবৰ কাৰণে। এইকাৰণে RSSে হিন্দুৰ কথা কয়, RSSক সাম্প্ৰদায়িক বুলি কয়। কোনো নিৰ্বাচনত সংঘই হস্তক্ষেপ নকৰে। একবাৰ প্ৰত্যক্ষ কাম কৰিছিল 75-ত, ইমাৰ্জেঞ্চিৰ পিছত। সকলো নেতা, বিভিন্ন ৰাজনৈতিক দলৰ বিভিন্ন মতাদৰ্শৰ যিবিলাক নেতা, তেওঁলোকৰ ইন্দিৰা গান্ধীৰ জড়িত হৈছিল। আৰু সেই ইমাৰ্জেঞ্চিৰ বিৰুদ্ধে এই যি জৰুৰীকালীন অৱস্থা আছিল, তাৰ বিৰুদ্ধে সংঘবদ্ধভাৱে প্ৰথমবাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই আন্দোলন কৰিছে। আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই একচুৱেলি আন্দোলনো নকৰে। সেই আন্দোলনৰ কাৰণটো আছিল যে সংঘক নিষিদ্ধ কৰিছে। আৰু এই ডেমক্ৰেচিত বাক স্বাধীনতা বা সকলো ক্ষমতা হৰণ কৰা হৈছে, তাৰ বিৰুদ্ধে আন্দোলন কৰিছিল। আৰু সেইবাৰ যি ইলেকশ্যন হৈছিল তাত প্ৰত্যক্ষ লাগিছিল। নহ'লে সংঘৰ প্ৰত্যক্ষ ইলেকশ্যনত কেতিয়াও যোগদান নকৰে। আৰু সংঘৰ ৰাজনীতি কৰাৰ কথাও নাই। ৰাজনীতিত যিসকল আছে সকলোবিলাক সংঘ। মোহনজীক প্ৰশ্ন সুধিছিল 2009 মোহনজী প্ৰথমবাৰ সৰসংঘচালক হৈছিল। 4 ঠাইত ভাৰতৰ প্ৰেছ মিট কৰিলে। ইয়াত যেতিয়া গুৱাহাটী প্ৰেছ ক্লাবত প্ৰেছ মিট হৈছে, এজন সাংবাদিকে সুধিলে যে তৰুণ গগৈ মোহনজীক লোভী হমাৰে হে। অৰ্থাৎ এইটো জনসংঘৰ দীনদয়ালজীও কৈছিল মিটিং এখনত, যেতিয়া সুধিছে আমাৰ এজন কাৰ্যকৰ্তাই যে পণ্ডিতজী हमारे कितने जीतेंगे, तो दीनदयाल जी कहते हमारे माने हमारे का मतलब यदि जनसंघ हम तो जीत करेंगे, नहीं तो जितने जीत करेंगे सब हमारे हैं। এইটো হ'ল দৃষ্টিকোণ। তো সেইকাৰণে অহা নিৰ্বাচনত সংঘই কি কৰিব? সংঘই কৰিব। সংঘই ভাৰতবৰ্ষৰ সকলোৱে ডেমক্ৰেচি যদি ঠিক হ'ব লাগে, সকলোৱে ভোট দিব লাগে। প্ৰত্যেক নিৰ্বাচনত কৰে 100% ভোটদান। আৰু সংঘই এইবাৰো মোটামুটি ঠিকটো কৰা নাই, সেইটোৱে কৰিব। 100% ভোটদান হ'ব লাগে। বাকী 100% ভোট দিলে ৰাইজে বিচৰা চৰকাৰ আহিব। 55ৰ পৰা যেতিয়া 78% ভোটদান হৈছে, গতিকে ৰাইজে বিচৰা চৰকাৰ আহিছে। সেইকাৰণে প্ৰত্যক্ষ নিৰ্বাচনত সংঘই ভাগ নলয়। সংঘই জনসাধাৰণৰ মাজত সজাগতা আনিব, যিটো চৰকাৰেও কৰে। আৰু আমি মিডিয়াত সকলোৱে মিলি কৰিব লাগে। সেইটোৱে কাম সংঘই কৰে। ৰাষ্ট্ৰহিতৰ কাৰণে যি কাম, সেই কাম সংঘই কৰে। দাদা, মানে শেহতীয়াকৈ আপুনি ফেচবুকত এটা পোষ্ট মানে হেৰি কৰিছিল, হিন্দুত্ববাদী ওলোৱা বুলি। এই পোষ্টটোৰ সৃষ্টিৰ কাৰণ কি? অসমত বিশেষকৈ কিছুদিনৰ পৰা বিশেষকৈ ছ'চিয়েল মিডিয়াত দেখা গৈছে, আৰু এইটো আমাৰ ধাৰণা, হিন্দু বিৰোধী কিছুমানেহে উগ্ৰ হিন্দু হৈছে। কাৰণ হিন্দু উগ্ৰ হ'বই নোৱাৰে। হিন্দুত উগ্ৰতা নাই। য'ত কৈছে বসুধৈৱ কুটুম্বকম, য'ত কোৱা হৈছে সৰ্বম খলবিদম ব্ৰহ্ম। মুছলমান খ্ৰীষ্টানৰ গাত ভৰিখন লাগিলে আমি সেৱা কৰোঁ। কিয়? এই যে কৈছোঁ আগতে, কুকুৰৰ গৰ্জৱ শৃগালৰ আত্মা নাম, সকলোতে আত্মা আছে, সকলোতে ভগৱান আছে। গতিকে সেই হিন্দুটো উগ্ৰ হ'ব নোৱাৰে। মছজিদৰ সন্মুখেৰে গ'লে, গীৰ্জাৰ সন্মুখেৰে গ'লে আমাৰ মূৰটো দুখাই যায়। গতিকে হিন্দুত্বত উগ্ৰতা নাই। আৰু হোৱাই নহয়, বহুতৰ সংঘও কোৱা হৈছে, বিশেষকৈ গো হত্যা বা কিবা গৰুৰ চোৰাং কাৰবাৰত RSS কি কৰে। RSS গৰুৰ চোৰাং কাৰবাৰ বন্ধ কৰিবৰ কাৰণে নহয়, সেই অৰ্থতেও নহয়। এইটো চৰকাৰে কৰিব, এইটো প্ৰশাসনে কৰিব। তো এই লৈ উগ্ৰ হিন্দুত্ববাদী কিছুমানে, যিবিলাকে আমাক এনেকুৱাও আছে তাত, যিবিলাকে RSSৰ মানুহক গোমূত্ৰ খোৱা বুলি চাপ্তা কৰিছে, তেওঁলোকেও উগ্ৰ হিন্দু হৈছে। সেইকাৰণে তেওঁলোকৰ পৰা সাৱধান থাকিব লাগে। হিন্দুত্বত উগ্ৰতা থাকিবই নোৱাৰে। আৰু এইসকলে হিন্দুত্বক বদনাম কৰিলে, অপকীয়াকৈ মই ভাবোঁ সংঘক বদনাম কৰিবৰ কাৰণে এক ধৰণৰ তেওঁলোকে ষড়যন্ত্ৰত লিপ্ত হৈছে। তাৰ কাৰণে মই এই মোৰ ফেচবুকতহে আপডেট কৰিছোঁ।
আমি এতিয়া স্বয়ং সেৱকৰ মানে সংঘৰ বাহিৰে আৰু এটা আপোনাক মানে প্ৰশ্ন কৰিব ওলাইছোঁ। অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কিয় গুৰুত্বপূৰ্ণ মহান ভাৰতৰ হিন্দু সংস্কৃতি? কিয় গুৰুত্বপূৰ্ণ মানে কিয় গুৰুত্বপূৰ্ণ নহয় সেইটো এটা প্ৰশ্ন যে বহুতে প্ৰশ্ন কৰিছে। কৰোণা প্ৰধানমন্ত্ৰী আহিব, ৰাম মন্দিৰ উদঘাটন কৰিব, কিয় আহিব কৰোণা প্ৰধানমন্ত্ৰী নাহিল যেনিবা ৰাম মন্দিৰ কেলৈ উদ্বোধন কৰিব, কৰোণা ভালে যাবনে? এবাৰ সুধিছে যে ৰাম মন্দিৰ হ'লে সকলোৰে পেট ভৰিবনে? ৰাম মন্দিৰ হোৱা নাই, সকলোৰে পেট ভৰিছে নেকি? এইবিলাক এটা বিতৰ্ক অনা কথা। এখন স্বাভিমানী ৰাষ্ট্ৰ, এখন সাৰ্বভৌমত্ব আছে আমাৰ। সাৰ্বভৌমত্ব মানে কি? ছভাৰেণ্টি মানে কি? কোনোবাই ইয়াত এটা মিণ্ট ৰোধ কৰি যাব, ঔৰংজেব ৰোধ কৰিব, তাত ক'ত স্বাধীনতা আছে? পৃথিৱীত সকলো দেশে যিবিলাক বেলেগৰ তলত আছিল, অধীন আছিল, পৰাধীন আছিল, সেইবিলাক দেশ স্বাধীন হোৱাৰ পিছত নিজৰ পূৰ্বপুৰুষৰ সকলো স্মৃতি উদ্ধাৰ কৰিছে। 1528 খ্ৰীষ্টাব্দত এইটো বাবৰে ভাঙিছে, স্পষ্ট প্ৰমাণ আছে তাৰ। তো সেইটো ভাঙি আমাৰ স্বাভিমান ঘূৰাই আনিব লাগে। এইটো হ'ল স্বাভিমান অনা হিন্দুত্বৰ মাজত আৰু গোলামীৰ চিন, পৰাধীনতাৰ চিন আঁতৰ কৰাৰ কাৰণে ৰাম মন্দিৰ প্ৰয়োজন। আৰু সেইকাৰণে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আৰম্ভণিৰ পৰাই ইয়াত মত আছে যে স্বাধীন ভাৰতৰ আৰু পৰাধীনতাৰ কোনো গ্লানি থাকিব নালাগে। ৰাস্তা পদূলি ব্ৰিটিছৰ নামত আছে, আক্ৰমণকাৰীৰ নামত আছে। আমাৰ ইয়াত বাবৰ পূজা কৰিব, ৰামৰ বিৰোধ কৰিব, ঔৰংজেবক পূজা কৰিব, শিৱাজীক বিৰোধ কৰিব, এই বাবৰক পূজা কৰিব, ৰাণা প্ৰতাপক বিৰোধ কৰিব। এইটোতো চলিব নহয় স্বাধীন সাৰ্বভৌম ৰাষ্ট্ৰ। গতিকে এইবিলাকৰ পুনৰুদ্ধাৰ কৰিলেহে স্বাভিমান জাগৰণ হ'ব। মানে আজি যিটো মানসিকতা, এই মানসিকতা থাকিলে দেশৰ সৰ্বাংগীন বিকাশ হ'ব নোৱাৰে। দেশৰ সৰ্বাংগীন বিকাশ হ'ব লাগিলে এই দেশৰ প্ৰতি স্বাভিমান উৎপন্ন হ'ব লাগিব। মই সৰু উদাহৰণ দিম। এইটো যে আব্দুল কালামক সুধিছে যে ভাৰতবৰ্ষৰ এই দুৰৱস্থাৰ কাৰণটো কি? যে আব্দুল কালামে কৈছে এই দুৰৱস্থাৰ কাৰণ এটা কৈছে, মোৰ ঘৰত ড্ৰয়িং ৰুমত এখন ফটো আছে, অষ্ট্ৰেলিয়া আৰু ইউৰোপৰ ছেটেলাইটৰ পৰা লোৱা ফটো, খুব সুন্দৰ পেইণ্টিং, জাৰ্মানৰ পেইণ্টিং কৰে। যিয়ে আহে মই সোধে এইখন ক'ত পেইণ্টিং কৰে? মই কওঁ জাৰ্মানত। তো সকলোৱে কয় ৱণ্ডাৰফুল, মই জাৰ্মানত পেইণ্টিং। মই যেতিয়া কওঁ যে ফটোখন কিন্তু ইণ্ডিয়ান ছেটেলাইটে তোলা, বিশ্বাস নকৰে। যিটো কোম্পানীয়ে ফটোখন ছপাইছে তেওঁলোকে তলত এটা বাক্য লিখি দিছে যে আমাৰ যি ছেটেলাইটৰ পৰা লৈছে তেওঁলোকক ধন্যবাদ হিচাপে বাক্য এটা লিখি উঠি গৈ চায় এইটো হয়তো ভাৰতীয় ছেটেলাইট। তেতিয়া কি কয়, ভেৰি ইণ্টাৰেষ্টিং। অৰ্থাৎ জাৰ্মানত ছপা হ'লে ৱণ্ডাৰফুল আৰু ভাৰতীয় ছেটেলাইটে তোলা ফটো হ'লে ইণ্টাৰেষ্টিং। এই ব্যৱস্থাটো যদি আঁতৰাব লাগে, ভাৰতক স্বাভিমান ঘূৰাই আনিব লাগিব আৰু তাৰ কাৰণে ৰাম মন্দিৰ প্ৰয়োজন। আমাৰ মন্থনক আপুনি অমূল্য সময় দিয়াৰ বাবে বহুত বহুত ধন্যবাদ দাদা। বহু বিতৰ্কিত প্ৰশ্ন, বহু বিতৰ্কিত কিছুমান শব্দ যিয়ত ছ'চিয়েল মিডিয়াই হওক বা মানুহৰ মনত আছিল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিষয়ে তেওঁৰ সেই ইয়াত চাগে বহুতখিনি প্ৰশ্নৰ উত্তৰ পালে আপোনালোকে, বা আমি চেষ্টা কৰিছিলোঁ তেওঁৰ লগত কথা পাতিবৰ কাৰণে, তেওঁৰ সময় ল'লোঁ। অহাটো খণ্ডলৈ আৰু এক মন্থনৰ নতুন এটা খণ্ডলৈ আপোনালোকৰ ওচৰত আহিম।